নমস্কাৰ মই টিকেন্দ্ৰ বাবু আপোনালোকে চাই আছে আপোনালোকৰ মোৰ ইউটিউব চেনেল চাকৰি সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছএছচি জিডিৰ মেডিকেল টেষ্ট সম্পৰ্কে আলোচনা কৰিম, যিহেতু মানে সোশ্যাল মিডিয়াত এখন খুবেই নোটিছ ভাইৰেল হৈছে আৰু এই নোটিছখনত উল্লেখ আছে আপোনালোকৰ মেডিকেল টেষ্টৰ আপোনালোকৰ তাৰিখ উল্লেখ আছে আৰু কেতিয়ালৈকে হ'ব সেই তাৰিখ উল্লেখ আছে। ঠিক আছে, সো নোটিছখন সঁচানে মিছা সেই সম্পৰ্কে আলোচনা কৰিম আৰু এই নোটিছখনৰ বিষয়ে আপোনালোক বহুখিনি কথা ক'ম। ঠিক আছে, সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব জাষ্ট। এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই জুবিন দাৰ বিষয়ে দুটামান কথা ক'ম, যিহেতু মানে এইকেইদিন বিশেষকৈ মই ভিডিঅ' আপলোড কৰা নাই জুবিন দাৰ কাৰণে। চ' যিহেতু মানে প্ৰত্যেকজন আমাৰ অসমীয়াৰ কাৰণে দুখৰ দিন বৰ্তমান হৈ আছে, সেইকাৰণে মই মানে এই বিষয়ে ভিডিঅ' আপলোড কৰা নাই। যিহেতু মানে জব ৰিলেটেড কথা নাই, সেইকাৰণে মই এই মোৰ চেনেলটোত মানে ভিডিঅ' আপলোড কৰা নাই। আৰু বিশেষকৈ মানে এতিয়া মই জুবিন দাৰ বিষয়ে ক'ব নাযাওঁ, কাৰণ কেনেকুৱা ধৰণৰ কি আমাৰ কাৰণে তেওঁ কি আছিল এতিয়া মই ক'বলৈ নাযাওঁ, আপোনালোকে জানে। আৰু ময়ে জুবিন দাৰ খুবেই এজন ভাল অনুৰাগী আছিলোঁ আৰু খুবেই দুখ লাগিছে এই সম্পৰ্কবিলাকত, মানে কেনেকুৱা ধৰণৰ কি কাহিনী শুনা পাই আছোঁ বৰ্তমান। যিহেতু মানে ভিডিঅ'বিলাকত খুবেই স্পষ্ট হৈ আছে যে জুবিন দাক নিশ্চয় তেওঁলোকে মাৰিছে, এনেকুৱা ধৰণৰ খুবেই স্পষ্ট হৈ আছে। তথাপিও মানে তেওঁলোকক আৰু প্ৰুফ লাগে। আৰু যিয়ে নহওক, এতিয়া এটা কথাই ক'ম যে আমি মানে বহুত সৰুৰ পৰাই দেখি আহিছোঁ এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা কেছ, ধৰি লোৱা জোনমণি ৰাভাৰ এই এটা কথা মানে বিশেষকৈ খুবেই উত্থাপন হৈ আছে বৰ্তমান বিষয়ক লৈ, যে তেওঁ মানে CBIক নে CDI তদন্ত দিছিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ একো মাত মতা নহ'ল, তেওঁৰ কাৰণে মানে একো ন্যায় নাপাল। তেওঁ ইমান ভাল কাম কৰিছিলে জোনমণি ৰাভাই, কিন্তু এতিয়া সেইবিলাক কথা একোৱে উত্থাপন নহয়। বিশেষকৈ কি নিউজ চেনেল ৰিপৰ্টাৰবিলাকে মানে উল্লেখ নকৰে আৰু আমাৰ পাব্লিকখিনিও মানে উত্থাপন নকৰে। কিন্তু জুবিন দাক যদি আমি ন্যায় দিব লাগে, তেতিয়াহ'লে দুটা কথা আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কথা মই ভাবোঁ, যে নাম্বাৰ 1 পাব্লিকখিনি কেতিয়া পাহৰিব নালাগে, আৰু আমি নাপাহৰোঁ জুবিন দাৰ বিষয়ে। আমাৰ কাৰণে যিখিনি কৰি থৈ গৈছে তেওঁ জুবিন দাই, সেইকাৰণে মই ভাবোঁ তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু পাহৰিব নালাগেও। সেইকাৰণে মই কৈছোঁ, ন্যায় পাব লাগিলে আমাক সহায় সহযোগিতা লাগিব। নাম্বাৰ 1 পাব্লিকখিনিক আমাৰ সকলোৱে একগোট হ'ব লাগিব। আৰু নাম্বাৰ 2 কথা, যিটো মানে ৰিপৰ্টাৰবিলাক আছে, নিউজ চেনেলবিলাক আছে, তেওঁলোকে মানে নিউজ কৰি থাকিব লাগিব। পাব্লিকখিনি একগোট হ'ব লাগিব, যিখিনি জুবিন অনুৰাগী, আৰু লগতে ৰিপৰ্টাৰবিলাকে মানে নিউজ কৰি থাকিব লাগিব। তেতিয়াহে মানে জুবিন দাই ন্যায় পাব। আৰু আগতে কেনেকুৱা ধৰণৰ দেখিছোঁ মই ক'লোৱে, জোনমণি ৰাভাৰ ক্ষেত্ৰত এতিয়ালৈকে মানে কি ৰিপৰ্টাৰবিলাকে নিউজবিলাকে মানে কি তেওঁলোকে মানে নিউজ নবনায়। সেইকাৰণে হয়তো মানে এইবিলাক ডুবি গৈছে, এতিয়া কোনো ধৰণৰ একো উত্থাপন নকৰে। যদিহে নিউজবিলাকে যদি নিউজ কৰি থাকিলে হয় ৰিপৰ্টাৰবিলাকে, তেতিয়াহ'লে এই ক্ষেত্ৰত ওলাই আহিলে পাব্লিকখিনি মানে মনত কৰি দিয়া নিচিনা হ'লে এটা সজাগ হ'ল হয়। কিন্তু জুবিন দাৰ ক্ষেত্ৰত এইবিলাক কৰিব নোৱাৰে ৰিপৰ্টাৰখিনিও। যদি কোনো ধৰণৰ যদি তেওঁলোকে ৰিপৰ্ট নিদিয়ে বা নিউজ নবনায়, তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম, যে যিখিনি আমি অসমবাসী ৰাইজে ভাবিবলৈ বাধ্য হ'ম, যে নিউজবিলাকো মানে সেনেকুৱা ধৰণে 2 নম্বৰী। কাৰণ তেওঁলোকৰ মানে পইচাৰ লগত জড়িত হৈ থকা নিচিনা ভাবোঁ মই কিছুমান ক্ষেত্ৰত। কাৰণ তেওঁলোকক ধৰি লওক পইচা পাতি দি তেওঁলোককো মেইনটেইন কৰি দিয়ে, বোলে হ'ব বাষ্ট যিমানখিনি লাগে দিলোঁ, এতিয়া কোনো ধৰণৰ নিউজ নবনাব। ৰিপৰ্টাৰখিনিক কৈছোঁ, এনেকুৱা ধৰণৰ কৰা কিছুমান চান্স থাকে। সেইকাৰণে মই নিউজখিনিক বিশেষকৈ অনুৰোধ কৰিছোঁ, আপোনালোকে মানে নিউজ কৰি থাকক, ৰিপৰ্ট দি থাকক। ঠিক আছে, যদিও বা আপোনালোকক পইচা পাতিৰ লগত জড়িত কৰাব খোজে, সেইটো একেবাৰে নকৰিব। এইটোৱে কথা। আৰু আমি পাব্লিকখিনি একগোট হ'ব লাগিব, সজাগ হ'ব লাগিব, যিখিনি আমি অনুৰাগী আছোঁ। তেতিয়াহে হয়তো জুবিন দাই ন্যায় পাব, মই বাৰ বাৰ কৈছোঁ। আৰু এতিয়া খুবেই এটা কথাক লৈ লাগি আছে, যে আমাৰ অসমবাসীয়ে, যে যদিহে জুবিন দাই ন্যায় নাপায়, তেতিয়াহ'লে 2026ৰ ইলেকশ্যনটো মামাৰ কাৰণে নহয়। আৰু এইটো হ'বই, চাই থাক কিমান পাৱাৰ এতিয়া দেখুৱাব। কাৰণ জানে আমাৰ অসমবাসীখিনি যে এনেকুৱা ধৰণৰ কেছ হৈ গৈছে আগতে, জোনমণি ৰাভা বা অন্য কিছুমানৰ আগৰ লগতে এনেকুৱা ধৰণৰ CBI CDI বা এনেকুৱা ধৰণৰ তদন্ত দিছিলে, কিন্তু সেইবিলাক ক'লোৱে দেখোন। কিন্তু সেইবিলাক কি থাকে, তল পৰি আছে, কিন্তু তাত আজিলৈকে মানে একো উত্থাপনে হোৱা নাই, মানে একো ন্যায় নাপালে তেওঁলোকে। সেইকাৰণে জুবিনদাৰৰ লগত এনেকুৱা ধৰণৰ হ'ব বুলি পাব্লিকখিনি ভয় খায়, হয়নে নহয়? আৰু ন্যায় পাবই লাগিব জুবিন দাই, এইটো কথাই। যদিহে 2026ৰ ইলেকশ্যনটো মামাক লাগে, আপুনি ন্যায় দিয়ক। 2026ৰ ইলেকশ্যনটো আপোনালোকক ভালদৰে জিকাব, আপোনালোকক বিপুল ভোটত। 2026ৰ ইলেকশ্যনটো যিহেতু ওচৰত আহি আছে, সেইকাৰণে মামাক মই অনুৰোধ কৰিছোঁ যে আপুনি জুবিন দাক ন্যায় দিয়ক, আৰু 2026ৰ ইলেকশ্যনটো আপোনাৰ হ'বই। আৰু যদি ন্যায় নিদিয়ে, তেতিয়াহ'লে মই কোৱাৰ কোনো ধৰণৰ মানে দৰকাৰ নাই। আপোনাক পাব্লিকে ভোট নিদিয়ে, আপোনাৰ 2026ৰ ইলেকশ্যনটো নহয়, এইটো একদম 100%।
এতিয়া সকলোৱে সজাগ হৈ গৈছে এই ক্ষেত্ৰত বিশেষকৈ যিখিনি আমাৰ ডিফেন্সক ভাল পোৱা ল'ৰা ছোৱালী আছে সেইখিনি আপোনাক খুবেই ভাল পায় কাৰণ এটা যদি আপুনি ৰিক্ৰুটমেণ্ট উলিয়াই দিয়ে সেই ৰিক্ৰুটমেণ্টটো সম্পূৰ্ণ স্বচ্ছ নিকা পদ্ধতিৰে আপুনি সেইটো মানে কৰাই বা আপোনালোকে লয় ল'ৰা ছোৱালীখিনি সম্পূৰ্ণ স্বচ্ছ নিকা পদ্ধতিৰে সেইকাৰণে আপোনাক এইবিলাকৰ ক্ষেত্ৰত খুবেই ভাল পায় আৰু অসমবাসীও আপোনাক খুবেই ভাল পায় আৰু খুবেই আশাবাদী যে আপুনিও জুবিনদাৰ কাৰণে এইখিনি কাম কৰিব বুলি আপোনাক খুবেই আশাবাদী সেয়েহে সম্পূৰ্ণ অসমবাসী জুবিনদাৰ অনুৰাগী আপোনাৰ ওপৰত ভৰসা কৰি ৰৈছে যে এই ক্ষেত্ৰত আপুনি কাম কৰিব আৰু জুবিনদাৰ বাবে ন্যায়টো দিব আপুনি নিশ্চয় প্লিজ অনুগ্ৰহ কৰি কৈছো আপোনাক মামা আপুনি এই ক্ষেত্ৰত কাম কৰিবই আৰু জুবিনদাক ন্যায় দিবই প্লিজ প্লিজ মামা মই আপোনাক অনুৰোধ কৰি কৈছো এইখিনি কাম কৰক আপুনি যিসকল ল'ৰা ছোৱালী এই নটিছখন পাইছে তেওঁলোকে জানে নটিছখনত কি উল্লেখ আছে জাষ্ট আপোনালোকৰ মেডিকেল টেষ্ট হ'বলৈ গৈ আছে বুলি নটিছখনত উল্লেখ আছে আৰু মেডিকেল টেষ্ট উল্লেখ আছে তাত যে 13 অক্টোবৰৰ পৰা আৰম্ভ হ'ব 3 নৱেম্বৰলৈকে ঠিক আছে এইটো কথাই উল্লেখ আছে আৰু নটিছখন সঁচা নে মিছা এইটো ক'ব নোৱাৰিম যদিহে এই নটিছখন সঁচা তেতিয়াহ'লে নিশ্চয় আমাৰ 30 তাৰিখ মানে এইটো মাহৰ লাষ্টলৈকে নিশ্চয় মেডিকেলৰ কাট অফ আহিব যদি নটিছখন সঁচা হয় যদি মেডিকেলৰ কাট অফ নাহে তেতিয়াহ'লে এই নটিছখন ফেক বুলি আমি ধৰিব পাৰিম এইটোৱে কথা নটিছখন যেহেতু সঁচা হ'ব পাৰে কাৰণ এনেকুৱা ইণ্টাৰনেল নটিছ মানে ভাইৰেল হয় কাৰণ ফিজিকেলৰ আগতে ভাইৰেল হৈছিল আৰু মানে কেতিয়াবা মেডিকেলৰ আগতেও ভাইৰেল হয় এনেকুৱা ধৰণৰ নটিছ যেহেতু আগতেও ভাইৰেল হৈছিল এনেকুৱা ধৰণৰ বহুবিলাক নটিছ আৰু সেইবিলাক নটিছ মানে সঁচা হৈছে ইতিমধ্যে সেইকাৰণে আপোনালোকে কনফাৰ্ম হ'ব পাৰে যে আমাৰ 13 অক্টোবৰৰ পৰা মেডিকেল হ'বলৈ গৈ আছে 3 নৱেম্বৰলৈকে এইটো কথা ভাবক তাৰপিছত আমাৰ ৰিমেডিকেল হ'ব এনেকুৱা ধৰণৰ কৈ যেহেতু মানে প্ৰচেছটো অলপ দীঘলীয়া হ'ব কাৰণ ৰিমেডিকেলৰ কাৰণে এমাহ লাগিব সেইকাৰণে মানে মেডিকেল কমৰ ভিতৰত হ'ব ঠিক আছে নটিছখনত এইখিনি কথা উল্লেখ আছে ভিডিঅ'টোত যিখিনি কথা মই উল্লেখ কৰিলো জুবিনদাৰ বিষয়ে সেইখিনি কথা আপোনালোকে কিভাৱে কমেণ্টত গৈ একদম জনাবলৈ নাপাহৰিব ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনি আছে বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমসে কম এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ